দাদা আপুনি ক'ত পাইছে? গুৱাহাটীত পায়। এনে খবৰ চবৰ ভাল? ভালে। আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জৱাহৰলাল নেহৰু। কুৱেশ্যনটো হ'ল অসমত বৰ্তমান জিলা কেইখন আছে? জিলা আছে 30খন। আৰু এটা আৰু এটা কুৱেশ্যন সোধোঁ যে এইটো আপুনি ক'ত পাইছে? ক'ত পায়? তো তেনে খবৰ চবৰ ভালে। তো মই ৰাতিবালিৰ লগত আজি আমি দীঘলী পুখুৰীত আহিছোঁ। দীঘলী পুখুৰীত আমি এটা যেনেকৈ বৰ্তমান ট্ৰেণ্ডিঙত আছে, আমি এনেকৈ এটা বস্তু কৰিব যাই আছোঁ। লগত মানুহক কুৱেশ্যন সুধিম আজি, বেলেগ তাৰমানে অলপ ভাববা লগা কুৱেশ্যনৰ ভিতৰত কিবা লুকাই থাকিব, সেইটো নিজে বিচাৰিব লাগে অলপ। আপুনি ক'ত পাইছে? তো এনে খবৰ চবৰ তো যি নহওক কেইটামান কুৱেশ্যন সুধিব বিচাৰিছোঁ। তো মোৰ প্ৰথম কুৱেশ্যন হ'ল, যদি এটা মুৰ্গা যদি ডিমা পাৰে, আপোনালোকৰ মুৰ্গা ঠিক আছে, সেই মুৰ্গাটো যদি বেলেগৰ ঘৰত, আপোনালোকৰ আজ পৰিচিত ঘৰত যাই যদি ডিমাটো পাৰে, তো ডিমাটো কাৰ হ'ব? কোনে পাৰিছে? আপোনালোকৰ মুৰ্গা। কুৱেশ্যনটো হ'ল অসমত বৰ্তমান জিলা কেইখন আছে? জিলা আছে 30খন। আৰু এটা আৰু এটা কুৱেশ্যন সোধোঁ যে এইটো কুৱেশ্যন হওক দাদা আপুনি ক'ত পাইছে? গুৱাহাটীত পায়। এনে খবৰ চবৰ ভাল? ভালে ন? তো আপোনাৰ পৰা কেইটামান কুৱেশ্যন সুধিব বিচাৰিছোঁ, সোধোঁ? ঠিক আছে। তো মোৰ প্ৰথম কুৱেশ্যনটো হ'ল এইটোৱে যে আপোনালোকৰ মুৰ্গা হয় এটা, মুৰ্গাটো আপোনালোকৰ ঘৰৰ আশে পাশে তাৰমানে কণীটো পাৰিছে, তো কণীখন কাৰ হ'ব? আপোনালোকৰ মুৰ্গা হয় কিন্তু বেলেগৰ ঘৰত যাই কিনে কণীখন পাৰিছে, কণীখন কাৰ হ'ব? মুৰ্গাটো কণীটো নাপাৰে, 1 নম্বৰ কথা, মুৰ্গীয়ে পাৰে। হয় ন? হয়। তো ঠিক ধৰছে। তো মোৰ ছেকেণ্ড কুৱেশ্যন হ'ল, এটা ফিছ টেংকত যদি 6টা যদি মাছ থাকে, তো এটা মৰি যোৱাৰ পিছত কেইটা মাছ থাকে? 6টাই থাকিব। 6টাই থাকিব। এতিয়া মৰা মাছটো তাই লৈ যোৱা নাই না বৰ্তমান, তাতেই আছে হয় না? তো 6টা মাছৰ পৰা এটা মাছ মৰি গৈছে, তো একুৱেৰিয়ামৰ ফলত কেইখন মাছ থাকিব? 5খন। কিয় কাৰণে 5খন থাকিব? এইটোতো মৰিয়ে গৈছে না, এইটো আৰু পেলাই দিব না, এটা মাছৰ কাৰণে আৰু 5টা মাছ এইটো এনচাৰটো ভুল হৈছে। কিয় ভুল হৈছে? কি মাছখনটো মৰি গৈছে, মাছটোতো মৰি গৈছে, কিন্তু টেঙৰ ভিতৰতে আছে মাছ। আপোনালোকৰ মুৰ্গা আৰু বেলেগৰ ঘৰত যাই কিনে ডিমা পাইছে, তো ডিমাটো কাৰ? ডিমা নাপাৰে। মুৰ্গা ডিমা নাপায় হয় ন? যিয়ে নহওক, তো ঠিক ধৰছে আৰু যে মুৰ্গা ডিমা নাপাৰে। তো তাৰ নেক্সট কুৱেশ্যন হ'ল, যদি এটা ডিমা যদি বইল কৰাতে যদি 5 মিনিট লাগে, তো 10টা কণী বইল কৰাতে কেই মিনিট লাগে? চেম টাইম লাগিব। কেনেকৈ কৰি চেম টাইম লাগিব? এটা পাতিলে দিলে হ'ব। হয়, চেমতে হ'ব। তো চবকেইটা ফুটবল এনচাৰ দিম। তো কেনেকুৱা লাগিল? ভালে লাগিছে। ভাল লাগিছে ন? আকস্মিক আহিছে আপোনাৰ কেঞ্চেল দিব আছে, এইটো হয়। ঠিক আছে। তো যিয়ে নহওক, মানুহটো বহুত কম আজি পাৰ্কত, সেইকাৰণে যিয়ে নহওক আজি তোকে সোধোঁ আৰু তোক চাওঁ আল্লাহ বাকী কিমান জ্ঞান দিছে। তো সেইকাৰণে প্ৰথম এটা কুৱেশ্যন সোধোঁ, ঠিক আছে? মোকো মুৰ্গা বনাই আছে। আজি বনাই আছোঁ। তো মোৰ প্ৰথম কুৱেশ্যন হ'ল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জৱাহৰলাল নেহৰু। আহিছে তো জৱাহৰলাল নেহৰু। ঠিক আছে। মোৰ নেক্সট কুৱেশ্যন হ'ল যে অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। ঠিক আছে। তো যিমানে যি নহওক, আমি পূৰাবোৰ চেষ্টা কৰিছোঁ আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে। লগত আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, লগত তলত বেল আইকন আছে, বেল আইকনত আপোনালোকে ঘণ্টিটো বজাই দিব। আৰু আমাৰ ফেচবুক পেজ আছে ৰাকিব আলী ব্লগ, তো তাতে আপোনালোকে বেছি যাতে শ্বেয়াৰ কৰে আৰু বেছি যাতে কমেণ্টো কৰে, তেতিয়া আমি বনোৱাৰ কাৰণে বেছি উৎসাহ পাম, বেছি ভাল লাগিব। তো ইনশাআল্লাহ দিব। তো আসসালামু আলাইকুম।